আমাৰ বৰনগৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আমাৰ এই চকচকা অঞ্চলৰ খাইৰুল হাছান ডাঙৰীয়া যোৱা 24 জুলাইত আকস্মিক এক পথ দুৰ্ঘটনাত আমাৰ মাজৰ পৰা এৰি গুচি যায়। আজি তেখেতৰ কৰ্মৰাজিক সোঁৱৰণ কৰি আমাৰ বৃহত্তৰ চকচকাবাসী ৰাইজে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, ভাগৱত পাঠ, কোৰাণ পাঠ, নাম এনেকৈ ধৰি আৰু তেওঁৰ সমাজৰ প্ৰতি যিখিনি কৰ্মৰাজি তেওঁক সুঁৱৰি তেওঁক স্মৃতিচৰণ সভা এখন আজি ইয়াতে অনুষ্ঠিত কৰিছিল। আৰু এই সভাত তেখেতৰ বৰনগৰ অঞ্চলৰ যিখিনি অৰিহণা প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছিল, প্ৰতিটো শিক্ষা অনুষ্ঠানত জড়িত হৈ সমাজখন কেনেকৈ তেওঁ কাম কৰিছিল আৰু তেওঁ সমন্বয়ৰ প্ৰতীক যে আছিল সেইটো চবে সুঁৱৰি তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছে। আৰু এই পৰিস্থিতিত তেওঁলোকৰ পৰিয়ালক যাতে ভগৱানে ধৈৰ্য দিয়ে সেইটো আজিৰ সভাই কামনা কৰিছে। চকচকাবাসী ৰাইজৰ উদ্যোগত প্ৰয়াত খাইৰুল হাছান দেৱৰ স্মৃতিচাৰণ সভাত উপস্থিত থাকি সঁচাকৈয়ে মৰ্মাহত হৈছোঁ। অনুভৱ কৰিছোঁ যে মানুহৰ মৃত্যু এনেকুৱা হ'ব পাৰে। হঠাতে গুচি গ'ল আমাৰ মাজৰ পৰা এই ডেকা ল'ৰাজন। বয়সো বেছি হোৱা নাছিল আৰু সকলো সামাজিক কামত জড়িত হৈ নিজৰ চৰিত্ৰ, নিজৰ মিশ্ৰভাষী, অল্পভাষী সকলোকে সুন্দৰ ব্যৱহাৰেদি আপ্লুত কৰা এই খাইৰুল দেৱক আমি সমাজে লগতে আমি ব্যক্তিগতভাৱেও কেতিয়াও পাহৰিব নোৱাৰোঁ। ঐতিহ্যমণ্ডিত ছানফ্লাৱাৰ হাইস্কুলত বহুত বছৰ সভাপতি হিচাপে কাম কৰি সাংগঠনিক দিশত বহুতো দিহা পৰামৰ্শ দি সভাত অভিভাৱকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলক সুন্দৰ দিহা পৰামৰ্শ দি কেনেকৈ সুন্দৰ ফলাফল দেখুৱাই অভিভাৱকৰ লগতে বিদ্যালয়ৰ নাম উজ্জ্বল কৰিব পাৰি সকলো দিশতে পৰামৰ্শ আগবঢ়াই আজি আমাৰ মাজৰ পৰা সোনকালে গুচি গ'ল। তেওঁ যদি আৰু কিছু বছৰ জীয়াই থাকিলেহেঁতেন তেনেহ'লে হয়তো আমি আৰু বহুত সুন্দৰ সুন্দৰ পৰামৰ্শৰে আমাৰ অভিভাৱকসকলৰ মাজত, বিদ্যালয়ৰ কৰ্তৃপক্ষৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কৰে আমি আৰু কিছু আগবাঢ়ি যাব পাৰিলোহেঁতেন। তেওঁৰ স্মৃতি আমি সদায়ে আগত ৰাখিম, তেওঁৰ আদৰ্শ সদায়ে আগত ৰাখিম। আমি এতিয়াই কামনা কৰিছোঁ তেওঁ য'তে আছে তাতে শান্তিৰে থাকক। সমবেদনা জনাইছোঁ পৰিয়ালবৰ্গলৈও আৰু লগতে আমি তেওঁৰ আত্মাক চিৰশান্তি লাভৰ বাবে স্বৰ্গত স্থান পাওক এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ চকচকাত খাইৰুল হাছানৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় আৰু সেই অনুষ্ঠানত ভালেকেইজন বিশিষ্ট ব্যক্তি আৰু আই মাতৃ ৰাইজ উপস্থিত থাকে আৰু উপস্থিত থাকি খাইৰুল হাছানৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তেওঁৰ যিটো কৃতিত্ব, তেওঁৰ যিটো কাম কৰাৰ যিটো ক্ষমতা সেইখিনি আলোচনা কৰে আৰু আলোচনা কৰি সকলোৱে তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰ কামনা কৰি সভাখন আমি শেষ কৰিম।